আৰু আৰু ফ্ৰণ্টত ট্ৰিপল কৰ্নিং গৰিলা আৰু লাষ্ট আৰু ফ্ৰণ্টত ট্ৰিপল কৰ্নিং গৰিলা গ্লাছ আৰু ফ্ৰণ্টত ট্ৰিপল কৰ্নিং গৰিলা ক্লাছ 5ৰ প্ৰটেকশ্যন দিয়া হৈছে মুখতে নফুটে ভালকে So নমস্কাৰ বন্ধুসকল সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো মোৰ নাম ৰিকি বহুত দিনৰ পিছত ভিডিঅ' দি আছো সেইটো কাৰণে ক্ষমা কৰিব অলপমান বিজি হৈ আছিলো এটা কামত কিন্তু এতিয়া একো কাম নাই এতিয়া ৰেগুলাৰ ভিডিঅ'জ আহি থাকিব আগৰ নিচিনাকৈ 2 দিনৰ পিছে আৰু আজি এনেকুৱা এটা ফোনৰ কথা ক'ম যোনটো মানে তেহেলকা মচাই দিছে মাৰ্কেটত মানে কি ক'ব আগতে Xiaomi আণ্ডাৰত আছিলে কিন্তু এতিয়া এটা ইণ্ডিপেণ্ডেণ্ট ব্ৰেণ্ড যেতিয়া হৈ গ'ল এনেকুৱা ফোন উলিয়াইছে কি ক'ব মানে ভেলু ফৰ মানি মানে তেহেজ কৰি দিছে সিহঁতে এনেকুৱা মানে ফিচাৰ্ছ দি আছে সিহঁতে যোনটো ইমান কমত দি আছে মানে কি ক'ব আৰু চ' আজি সেইটো ফোনৰ কথাই ক'ব যাম চ' বলক অলপ টাইম নষ্ট নকৰি পেলাই ভিডিঅ'টো আৰম্ভ কৰোঁ চ' বন্ধুসকল যোনবিলাকে মোবাইল লাভাৰ্ছ হয় সেইবিলাকেতো মোৰ হিণ্টেৰে গমেই পাই গৈছে চাগে মই কোনটো ফোনৰ কথা কৈ আছোঁ চ' তেওঁলোকে ঠিকেই গেছ কৰিছে আৰু সেইটো ফোন হয় প'ক'ৰ M2 Pro চ' প'ক' এটা ইণ্ডিপেণ্ডেণ্ট ব্ৰেণ্ড হয় এতিয়া আগতে Xiaomi আণ্ডাৰত আছিলে এতিয়া প'ক' এটা নিজৰ ব্ৰেণ্ড এটা আছে আৰু প'ক'য়ে ওলাইছে নতুন প'ক' M2 Pro চ' প'ক' M2 Proত এনেকুৱা ফিচাৰ্ছ আছে নহয় আপোনালোকে শুনিলে পাগলৈ যাব তাত দিছে 33 ৱাটৰ ফাষ্ট চাৰ্জাৰ তেওঁ দিছে 14,000 টকাত 14,000 কোনে 33 ৱাটৰ ফাষ্ট চাৰ্জাৰ দিয়ে আৰু প্ৰচেছৰ দিয়া হৈছে Qualcomm Snapdragon 720G গেমিঙৰ পুৰা কৰিব পাৰিব তাত ভালকৈ তাৰপিছত তাত কেমেৰা আছে 48 মেগাপিক্সেলৰ কোৱাড কেমেৰা ছেটআপ আছে তাত য'ত আছে 48+8+5+2 যোনটো 48 মেগাপিক্সেল যোনটো হ'ল মেইন কেমেৰা 8 মেগাপিক্সেল যোনটো ৱাইড এংগল কেমেৰা হয় যোনটো 120 ডিগ্ৰীজলৈকে কেপচাৰ কৰিব পাৰিব ফটোজবোৰ আৰু ফটোজ আৰু ভিডিঅ'জ দুইটাবোৰ আৰু ডেপথ সেন্সৰ এটা দিয়া হৈছে 5 মেগাপিক্সেল আৰু 2 মেগাপিক্সেল দিয়া হৈছে মেক্ৰ' কেমেৰা আৰু ফ্ৰণ্টৰ যোনটো কেমেৰা হৈছে সেইটো 16 মেগাপিক্সেলৰ কেমেৰা মানে ঢকঢকীয়া বগা কৰিব আৰু কি ক'ব আৰু তাত দুটা ভেৰিয়েণ্ট আছে 4GB ৰেম আৰু 6GB ৰেমৰ আৰু দুটা নহয় আচলতে তিনিটা ভেৰিয়েণ্ট হয় যোনটো 4GB ৰেম 64GB ষ্ট'ৰেজৰ হয় সেইটো 14,000 তাৰপিছত 6GB ৰেম 64GB ষ্ট'ৰেজৰ সেইটো হ'ল 16,000 আৰু 6GB ৰেম 128GB ষ্ট'ৰেজৰ সেইটো হ'ল 17,000 চ' বহুত ভেলু ফৰ মানি ফোন হয় সেইটো আৰু লগতে Android 10ৰ ছাপৰ্ট দিয়া হৈছে আৰু বেটাৰী বেকআপ 5020 mAhৰ দিয়া হৈছে যোনটো দুদিনমান চলি যাব লাগে ভালকৈ যদি আপোনালোকে চলায় আৰু তাত লিকুইড ডিষ্টেঞ্চিং বুলি কিবা এটা দিছে যোনটো স্প্লেছ প্ৰুফ নে কিবা আছে মই ইমান ভালকৈ সেইটো নাজানো বাৰু চাগে মোৰ মতে ৱাটাৰপ্ৰুফৰ কাৰণে হয় নেকি আৰু তাৰ যোনটো স্ক্ৰীণ হয় সেইটো ফুল HD প্লাছ ডিছপ্লে হয় যোনটো 6.67 ইঞ্চেছৰ হয় আৰু এটা কথা মই ক'বলৈ পাহৰি গ'লোঁ যোনটো ফ্ৰণ্ট কেমেৰা হয় সেইটো ইন ডিছপ্লে কেমেৰা হয় আৰু ফ্ৰণ্টত ট্ৰিপল কৰ্নিং গৰিলা গ্লাছ 5ৰ প্ৰটেকশ্যন দিয়া হৈছে আৰু তাত দিয়া হৈছে ছাইড মাউণ্টেড ফিংগাৰপ্ৰিণ্ট সেন্সৰ মানে পিছফালে নহ'ব চাগে আই গেছ যোনবিলাক আচলতে পিছফালে থাকে ফোনৰ কিন্তু সেইটো আচলতে যোনটো পাৱাৰ বাটন আছে সেইকণতে চাগে ক'ৰবাত থাকিব চাগে এইটো আৰু তাত কিবা নতুন ফিচাৰ এটা আহিছে যোনটো Z-Shockৰ হেপটিক্স বুলি কিবা এটা আছে মই এইটো শুনা নাই বাৰু সেইটো মই ফোনটো চালেহে গম পাম কাৰণ ফোনটো মোৰ তাত নাই এতিয়া আৰু কিবা হয় এইটো কমেণ্ট কৰি পেলাই কওকচোন কি এইটো হয় কি Z-Shockৰ হেপটিক্স আৰু মই যোনটো ক'লোঁ সেইটোৰ মেইন ফিচাৰটো যোনটো হ'ল 33 ৱাটৰ ফাষ্ট চাৰ্জিংটো সেইটো 0 to 50 আধা ঘণ্টাতে হৈ যায় 0 to 50% আধা ঘণ্টাতে হৈ যায় আৰু আপোনালোকে তাত PUBG 11 আৱাৰ্ছ বুলি লিখা আছে কিন্তু মই এইটো টেষ্ট কৰা নাই বাৰু কাৰণ ফোনটো নাই মোৰ ওচৰত খালি তাত লিখা আছে কি স্পেচিফাই কৰা আছে কি আপোনালোকে PUBG তাত 11 আৱাৰ্ছ খেলিব পাৰিব কণ্টিনিউ কিন্তু আচলতে 11 আৱাৰ্ছ খেলিব নালাগে বেয়া নহ'লে ইমান খেলা 2-3 ঘণ্টা খেলিলে যথেষ্ট আৰু যোনটো ডিছপ্লে দিয়া হৈছে তাত সেইখন কিবা বংকাৰ্ছ ডিছপ্লে বোলে কিবা আহিছে নতুনকৈ জানো সেইটো কথাও মই ইমান ভালকৈ নাজানো বাৰু সেইটো ফোনটো চালে গম পাম কিবা বংকাৰ্ছ ডিছপ্লে ছুপাৰ এমোলেড ডিছপ্লে শুনিছিলোঁ বাৰু বংকাৰ্ছ ডিছপ্লে জানো কিবা ফিচাৰ হয় এইটো আৰু বাছ আজিৰ ভিডিঅ'টো ইমানেই মোবাইলটো নাছিলে ওচৰত সেইকাৰণে ইমান ভালকৈ এটা ডেপ্থ ৰিভিউ দিব নোৱাৰিলোঁ আপোনালোকক খালি ওপৰে দিছোঁ মানে কৈ দিছোঁ কি ফিচাৰ্ছ আৰু স্পেচিফিকেশ্যনছবিলাক সেইবোৰ কি আছিলে তাত আৰু কোনোবাই যদি প'ক'ৰ ফালৰ পৰা কোনোবাই চাই আছে তেতিয়াহ'লে ফোন এটা পঠাওক না ভাই স্পনচৰশ্বিপ অকণ দিয়ক এনেকৈ হ'ব পাৰে ছাবস্ক্ৰাইবাৰ অলপমান কম হ'ব পাৰে কিন্তু পিছত আহি যাব আপোনালোকে টেনশ্যন কৰিব নালাগে সেইকাৰণে ৰিভিউৰ কাৰণে ফোন এটা পঠাই দিয়ক মোৰ ইমেইলত নাই ধেমালি কৰিছোঁ অলপমান ছাবস্ক্ৰাইবাৰ বাঢ়ি লওক অলপমান 10K মান হৈ লওক তেতিয়া অলপমানটো ক'লে ভাল হ'ব কথাখিনি চ' আজিৰ ভিডিঅ'টো ইমানে যদি আপোনালোকে চাই পেলাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একেবাৰে নপাহৰিব আৰু কমেণ্ট কৰি জনাব কি মোৰ ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে আৰু যোনটো কথা মই সুধিছিলোঁ আপোনালোকে কমেণ্টত ক'বচোন কি বংকাৰ্ছ ডিছপ্লে এইবিলাক কিবা কিবি আছে যে মই এইবিলাক কিবা জানা নাছিলোঁ বংকাৰ্ছ ডিছপ্লে Z-Shockৰ হেপটিক্স নে আৰু কিবা কিবি আছিলে
চ' সেইখিনি কোনোবাই জানে যদি কমেণ্ট কৰি পেলাই ক'বচোন মোক চ' টিল দেন ষ্টে টিউন ষ্টে ছেফ আৰু জয় অসম